ছাত্ৰ ছাত্ৰীসকল তোমালোকক আমাৰ ইউটিউব চেনেল MAM লাৰ্ণিং ফৰ ইউলৈ স্বাগতম জনাইছোঁ। গতিকে পলম নকৰি আহা আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰ ছাত্ৰীসকল আজি আমি তোমালোকৰ মাজলৈ লৈ আহিছোঁ ক্লাছ 10ৰ বিজ্ঞানৰ 2 নং চেপ্টাৰ এচিড ক্ষাৰক আৰু লৱণ। এই চেপ্টাৰটোৰ কিছুমান MCQ প্ৰশ্ন আমি আগৰ ভিডিঅ'সমূহত আলোচনা কৰিছিলোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে আগৰ ভিডিঅ' চোৱা নাই তোমালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আগৰ ভিডিঅ'টোৰ লিংক দিয়া থাকিব, তোমালোকে তাৰ পৰা চাই ল'বা। বলা আজি আমি পৰৱৰ্তী MCQ প্ৰশ্নসমূহ আলোচনা কৰোঁ। কুৱেশ্যন 31 বৰষুণৰ পানীত pHৰ মান ডেছতকৈ কম হ'লে এচিড বৰষুণ বুলি কোৱা হয়। অপশ্যন এ 5.5, অপশ্যন বি 6, অপশ্যন চি 5.7, অপশ্যন ডি 5.8। ইয়াত কি ক'লে যে বৰষুণৰ পানীত আমাৰ pHৰ মান কিমানতকৈ কম হ'লে আমি সেই বৰষুণটোক এচিড বৰষুণ বুলি ক'ব পাৰোঁ। যদি বৰষুণৰ পানীত আমাৰ pHৰ মান 5.6তকৈ কম হয় তেন্তে আমি সেই বৰষুণটোক আমি এচিড ৰেইন বুলি কওঁ, এচিড বৰষুণ বুলি আমি ক'ব পাৰোঁ। গতিকে শুদ্ধ এনচাৰ কোনটো হ'ব আমাৰ? অপশ্যন বি হ'ব শুদ্ধ এনচাৰ 5.6। গতিকে অপশ্যন বি হ'ব আমাৰ শুদ্ধ এনচাৰ। কুৱেশ্যন 32 মুখৰ ভিতৰত pHৰ মান ডেছতকৈ কম হ'লে দন্তক্ষয় হয়। অপশ্যন এ 5.5, অপশ্যন বি 5.6, অপশ্যন চি 5.7, অপশ্যন ডি 5.8। ইয়াত কি ক'লে যে মুখৰ ভিতৰত যদি আমাৰ pHৰ মান কিমানতকৈ কম হ'লে আমাৰ দাঁতৰ ক্ষয় হয়। যদি আমাৰ 5.5তকৈ কম হয় তেন্তে আমাৰ কি হয়? আমাৰ দন্তক্ষয় হয়। গতিকে শুদ্ধ এনচাৰ কোনটো হ'ব আমাৰ? অপশ্যন এ হ'ব শুদ্ধ এনচাৰ 5.5। কুৱেশ্যন 33 তীব্ৰ এচিড আৰু তীব্ৰ ক্ষাৰকৰ বিক্ৰিয়াজাত লৱণবোৰ অপশ্যন এ আম্লিক, বি ক্ষাৰকীয়, চি প্ৰশম, ডি ওপৰৰ এটাও নহয়। ইয়াত কি ক'লে যদি আমাৰ তীব্ৰ এচিড আৰু তীব্ৰ ক্ষাৰকৰ মাজত বিক্ৰিয়া হয় আৰু বিক্ৰিয়াত আমাৰ যিসমূহ লৱণ উৎপন্ন হ'ব সেই লৱণৰ আমাৰ প্ৰকৃতি কেনেকুৱা হয়? অপশ্যন এ দিলে আম্লিক, বি ক্ষাৰকীয়, চি প্ৰশম, ডি ওপৰৰ এটাও নহয়। আমাৰ লৱণৰ প্ৰকৃতি কেনেকুৱা হ'ব? আমাৰ যিহেতু আমাৰ এচিড আমাৰ তীব্ৰ, ক্ষাৰকো আমাৰ তীব্ৰ, গতিকে আমাৰ তাত এচিডৰ গুণখিনি এচিডে ক্ষাৰকৰ গুণ নাইকিয়া কৰিব, ক্ষাৰকে এচিডৰ গুণ নাইকিয়া কৰিব, আৰু আমাৰ যি লৱণ উৎপন্ন হ'ব সেই লৱণৰ আমাৰ প্ৰকৃতি হ'ব আমাৰ প্ৰশম। গতিকে শুদ্ধ এনচাৰ হ'ব আমাৰ অপশ্যন চি প্ৰশম লৱণ। কুৱেশ্যন 34 শুকান শীতলিত চূণৰ লগত কিহৰ ক্ৰিয়াৰ দ্বাৰা ব্লিচিং পাউডাৰ প্ৰস্তুত কৰা হয়? অপশ্যন এ দিলে ছ'ডিয়াম, বি মেগনেছিয়াম, চি ক্লৰিন, ডি ব্ৰমিন। অৰ্থাৎ কি ক'লে যে শুকান শীতলিত চূণৰ লগত আমি কিহৰ লগত আমি বিক্ৰিয়া কৰিব লাগিব ব্লিচিং পাউডাৰ প্ৰস্তুত কৰিবলৈ? ব্লিচিং পাউডাৰ প্ৰস্তুত কৰিবলৈ আমি কি কৰিব লাগে? শুকান শীতলিত চূণৰ লগত আমাৰ ক্লৰিনৰ বিক্ৰিয়া ঘটাই আমি ব্লিচিং পাউডাৰ প্ৰস্তুত কৰিব পাৰি। গতিকে ইয়াত শুদ্ধ এনচাৰ কোনটো হ'ব আমাৰ? অপশ্যন চি হ'ব শুদ্ধ এনচাৰ ক্লৰিন। কুৱেশ্যন 35 কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা ছ'ডিয়াম যৌগটোৰ নাম কি? অপশ্যন এ ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট, বি ছ'ডিয়াম কাৰ্বনেট, চি ছ'ডিয়াম ক্লৰাইড, ডি ওপৰৰ এটাও নহয়। প্ৰশ্নটো আমাৰ কি ক'লে যে যদি আমি কঠিন পানীসমূহ আমি কোমল পানীলৈ ৰূপান্তৰ কৰিব লাগে বা কঠিন পানী আমাৰ কোমল পানীৰ কৰাৰ কাৰণে আমি ছ'ডিয়ামৰ এটা যৌগ ব্যৱহাৰ কৰিব পাৰি। সেই ছ'ডিয়ামৰ যৌগটোৰ নাম লিখিব দিছে আমাৰ কি হ'ব? আমাৰ ছ'ডিয়াম কাৰ্বনেট। ছ'ডিয়াম কাৰ্বনেট ব্যৱহাৰ কৰি আমি কঠিন পানী আমি কোমল পানীলৈ ৰূপান্তৰ কৰিব পাৰি। গতিকে শুদ্ধ এনচাৰটো হ'ব আমাৰ অপশ্যন বি হ'ব শুদ্ধ এনচাৰ ছ'ডিয়াম কাৰ্বনেট। Question 36
পুৰা চূণৰ লগত পানীৰ ৰাসায়নিক বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা পদাৰ্থবিধৰ ধৰ্ম কি? ইয়াত কি ক'লে যে পুৰা চূণৰ লগত আমাৰ পানীৰ ৰাসায়নিক বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা পদাৰ্থবিধৰ ধৰ্ম কি? তাৰমানে প্ৰকৃতি কেনেকুৱা হ'ব? অপশ্যন এ দিলে আমাৰ আম্লিক, বি ক্ষাৰকীয়, চি প্ৰশমিত, ডি ওপৰৰ এটাও নহয়। এতিয়া পুৰা চূণৰ সংকেত কি আছিলে আমাৰ? যে কেলছিয়াম অক্সাইড। কেলছিয়াম অক্সাইডৰ লগত যদি আমি পানীৰ বিক্ৰিয়া ঘটাওঁ, তাত কি উৎপন্ন হয়? আমাৰ কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হয়। কেলছিয়াম হাইড্ৰক্সাইড কি হ'ব? আমাৰ উৎপন্ন হ'ব, যিটো আমাৰ পানীত আমাৰ কি হ'ব? OH নেগেটিভ আমাৰ কি কৰিব পাৰে? মুক্ত কৰিব পাৰে। যিহেতু OH নেগেটিভ মুক্ত কৰিব পাৰে, গতিকে ইয়াৰ প্ৰকৃতি কেনেকুৱা হ'ব? আমাৰ ক্ষাৰকীয় হ'ব। আৰু এচিড হ'লে আমাৰ কি হ'লে হয়? H পজিটিভ আমাৰ মুক্ত কৰিলেহেঁতেন। যিহেতু ইয়াত OH নেগেটিভ আমাৰ মুক্ত কৰিব পাৰে, গতিকে শুদ্ধ এনচাৰ হ'ব আমাৰ অপশ্যন বি হ'ব শুদ্ধ এনচাৰ, ক্ষাৰকীয় প্ৰকৃতিৰ হ'ব। কুৱেশ্যন 37, আমাৰ শৰীৰে কাৰ্য কৰিবৰ বাবে pH-ৰ পৰিসৰ কিমানৰ ভিতৰত হ'ব লাগে? অপশ্যন এ 5.0 পৰা 5.5লৈ, অপশ্যন বি 6.0 পৰা 7.0লৈ, অপশ্যন চি 7.0 পৰা 7.8লৈ, আৰু অপশ্যন ডি দিলে 7.2 পৰা 7.5লৈ। অৰ্থাৎ কি ক'লে যে আমাৰ শৰীৰত আমাৰ কাৰ্য কৰিবৰ বাবে আমাৰ শৰীৰত কি আছে? আমাৰ শক্তি লাগে। কাৰ্য কৰিবলৈ আমাৰ শক্তি লাগে, আৰু তাত আমাৰ তেজ চলাচল কৰে। সেই তেজৰ আমাৰ কি ক'লে যে পৰিসৰ কিমান? কাৰ্য এটা সম্পন্ন কৰিবৰ বাবে আমাৰ pH-ৰ পৰিমাণ কিমান হ'ব লাগিব আমাৰ দেহত? আমাৰ দেহত কিমান হ'ব লাগিব? 7.0 পৰা 7.8লৈ আমাৰ pH-ৰ পৰিমাণ হ'ব লাগে, তেতিয়া আমাৰ শৰীৰে কাৰ্য কৰিব পাৰে। এই কুৱেশ্যনটো তোমালোকে মনত ৰাখিবা, এইটো ভেৰি ইম্পৰ্টেণ্ট হয়। আমাৰ কিমান পৰিমাণৰ হয়? 7.0 পৰা 7.8লৈ আমাৰ কি কৰিব লাগিব? আমাৰ pH-ৰ পৰিমাণ থাকিব লাগিব, পৰিসৰ থাকিব লাগিব। কুৱেশ্যন 38, ছ'ডিয়াম হাইড্ৰক্সাইডে জিংকৰ লগত ৰাসায়নিক বিক্ৰিয়া কৰিলে কি গেছ উৎপন্ন হ'ব? ছ'ডিয়াম হাইড্ৰক্সাইডে যদি আমাৰ জিংকৰ লগত বিক্ৰিয়া কৰে, তেন্তে আমাৰ কি গেছ এটা উৎপন্ন হ'ব সেইটো কৈছে। অপশ্যন এ দিলে অক্সিজেন, বি হাইড্ৰজেন, চি কাৰ্বন ডাই অক্সাইড, ডি অজন। এতিয়া বিক্ৰিয়াটো যে আমি লক্ষ্য কৰোঁ, বিক্ৰিয়াটোত কি ক'লে? ছ'ডিয়াম হাইড্ৰক্সাইড আৰু তাৰ লগত কিহে বিক্ৰিয়া কৰে? জিংকে। অৰ্থাৎ কি কৰে? আমাৰ জিংকৰ লগত ছ'ডিয়াম হাইড্ৰক্সাইডৰ বিক্ৰিয়া। ছ'ডিয়াম হাইড্ৰক্সাইডৰ বিক্ৰিয়া ঘটালে আমি উৎপন্ন হয় কি? আমাৰ Na2 জিংO2। তাৰমানে কি উৎপন্ন হয়? ছ'ডিয়াম জিংকেট লগতে আৰু এটা গেছ উৎপন্ন হয়। সেই গেছটোৰ নাম কি? আমাৰ লগতে এটা গেছ উৎপন্ন হয়, গেছটো হ'ল আমাৰ H2 গেছ, অৰ্থাৎ হাইড্ৰজেন গেছ উৎপন্ন হ'ব। গতিকে শুদ্ধ এনচাৰ কোনটো হ'ব? আমাৰ অপশ্যন বি হ'ব শুদ্ধ এনচাৰ, হাইড্ৰজেন। কুৱেশ্যন 39, এটা দ্ৰৱই গুৰি কৰি লোৱা কণীৰ খোলাৰ সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে চূণপানী ঘোলা কৰে। দ্ৰৱটোত থাকে অপশ্যন এ ছ'ডিয়াম ক্লৰাইড, বি হাইড্ৰক্লৰিক এচিড HCl, চি লিথিয়াম ক্লৰাইড, ডি পটাছিয়াম ক্লৰাইড। ইয়াত কি ক'লে যে এটা দ্ৰৱ গুৰি কৰি লোৱা কণীৰ খোলাৰ সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে আকৌ কি কৰে? চূণপানী গোলা কৰে। গতিকে এইটো আমাৰ কোনটো হ'ব? আমাৰ শুদ্ধ এনচাৰ হ'ব আমাৰ বি HCl। HCl কি কৰে? আমাৰ HCl থকাৰ বাবে আমাৰ সেই দ্ৰৱটোত থকা চূণপানী গোলা হয়। কুৱেশ্যন 40, ডাক্তৰে বগা হাড় সঠিক স্থানত ধৰি ৰাখিবলৈ ব্যৱহাৰ কৰা পদাৰ্থবিধৰ নাম কি? এইটো আমাৰ 1 নম্বৰীয়া প্ৰশ্ন সুধিলে, ডাইৰেক্ট প্ৰশ্ন, অপশ্যন নাই, যে ডাক্তৰে আমাৰ বগা হাড় সঠিক স্থানত ধৰি ৰাখিবলৈ এবিধ পদাৰ্থ ব্যৱহাৰ কৰে, সেই পদাৰ্থবিধৰ নাম কি?
পদাৰ্থবিধৰ নাম কি হ'ব আমাৰ প্লাষ্টাৰ অফ পেৰিছ। গতিকে 40ৰ কুৱেশ্যন এনচাৰটো কি হ'ব আমাৰ এনচাৰটো হ'ব আমাৰ প্লাষ্টাৰ অফ পেৰিছ। ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা। গতিকে ভিডিঅ'টোত আজি ইয়াতে সামৰোঁ। যদি ভিডিঅ'টো চাই তোমালোকৰ ভাল লাগিল তেন্তে ভিডিঅ'টোত এটা লাইক কৰিবা, লগতে কমেণ্ট কৰিবা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা, যাতে আমি দিয়া এনেধৰণৰ ভিডিঅ'বিলাক তোমালোকে অতি সোনকালে পাব পাৰা। ধন্যবাদ।